15 আগষ্টৰ যোগাৰ কৰিছোঁ তাকে শিকাই আছে আপোনালোকক অকণমান দেখুৱাই দিছোঁ এয়া টিচাৰ আৰু সকলোকে দেখুৱাই আছে চাওকচোন কি ধুনীয়াকৈ শিকাইছে টিচাৰেও দেখুৱাই আছে আৰু তেওঁলোকৰ পৰা শিকি আছে চ' আহিম 15 আগষ্টত দেখুৱাবৰ কাৰণে আপোনালোক সকলোকে ভালকৈ দেখুৱাম আজি ফুলমূলকৈ অকণ দেখুৱাই দিছোঁ হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি আমি আপোনালোকক দেখুৱাব আহিছোঁ আমাৰ কোম্পানীবোৰ কেনেকুৱা ইয়াতে দেখুৱাব লৈ যাম চ' মোৰ লগত আছে মোৰ বান্ধৱী আৰু এয়া তেওঁৰ ল'ৰা মোৰ বেটাগতি একেই দেই দুইজন একদম জেউজা দৰে আমি গৈ আছোঁ বেটা হাই কৈ দিয়া হাই কৈ দিয়া ধুনু তুমি হাই কৈ দিয়া অকণ হাই দিয়া আমি গৈ আছোঁ আপোনালোকক কোম্পানীলৈ লৈ গৈ আছোঁ আমি আহি পাইছোঁ আধা ৰাস্তা সকলো আহি আছোঁ আৰু দূৰ আছে যাত্ৰা হৈ আছে মাইনা কেনেকুৱা লাগিছে গৈ কৈ দিয়া ভাল লাগিছে বহুত ভাল লাগিছে আৰু আপোনালোকক দেখাই আছোঁ আমাৰ ইয়াতে খেতি কৰা চয়াবিনটো খাই পাইছোঁ তো আমাৰ অসমততো চয়াবিন খেতি দেখাই নাই ইয়াতে আপোনালোকক দেখাই আছোঁ চয়াবিন খেতি এয়া চয়াবিন খেতি পুলি একদম সৰু সৰু হৈছে নতুনকৈ লগাইছেহে চয়াবিন খেতি কৰি আছে মাজে মাজে চয়াবিনৰ পৰা যিবোৰ জংঘল হয় সেইবোৰ উঠাই আছে অলপ দূৰ আছে সেয়া আমাৰ কোম্পানীৰ ৰাস্তা ইয়াৰ পৰা আৰম্ভ হৈছে আৰু এই চাওকচোন কাষে কাষে কোম্পানীবোৰ কিমান ধুনীয়াকৈ কোম্পানীবোৰ দেখি আছে এয়া অলপ দেখুৱাইছোঁ ওচৰ কৰি আপোনালোকক এয়া ইয়াৰ পৰা হৈছে কোম্পানী যাত্ৰা আৰম্ভ চাৰিওকাষে কোম্পানী দেই ইফালে যিমানখিনি আছে চবে কোম্পানী দেখিছে আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি যিহেতু ইয়াতে মুম্বাইত আছোঁ ইয়াতে প্ৰায় হিন্দী ভাষাই ক'ব লাগে আৰু আমি যেতিয়া অসমীয়া ভাষাতে ভিডিঅ'টো বনাওঁ যে ইয়াৰ মানুহে চালে মানে সেই বস্তুটো বুজি নাপায় তেওঁলোকে কৈছে যে দুটা ভাষাতে মিক্স কৰি বনাবলৈ সেই গতিকে মাজে মাজে হিন্দীও অকণমান ক'ব লাগিব আৰু আপোনালোকে বেয়া নাপাব নিজৰ ভাষাও থাকিব হিন্দীও চলিব এই পৰিৱেশটো চাওকচোন কেনেকুৱা কিমান ধুনীয়া লাগিছে এয়া বিল্ডিংবোৰ ডাঙৰ ডাঙৰ বিল্ডিং বনি আছে এক কাষেদি এক কোম্পানী আৰু এইবোৰ হৈছে আপোনাৰ চয়াবিন খেতি এইবোৰ চয়াবিন খেতি এয়া বেছি দিন হোৱা নাই চয়াবিন খেতি কৰা আমি গৈ আছোঁ আজি যিহেতু আমি কোম্পানী আহিছোঁ গতিকে ইয়াত অইন একো দেখি নাপাব যিমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে কাষে কাষে চব দেখা পাব কোম্পানী আৰু ৰাস্তা মানুহ কোম্পানীৰ ৰাস্তা আৰু কামৰ পৰা আহি থকা এজন দুজন লগ পাব দেখুৱাই দিম আৰু এতিয়া বৰ্তমান ক'ব গ'লে আমি চাৰিজনেই আছোঁ ৰাস্তাত ইমান মানুহ নাই এই ওচৰত আছে ফোনত কথা পাতি আছে ব্যস্ত হৈ আছে তাকে আমি আহি আছোঁ এই আমাৰ বেটা খুব খুচি হৈ গৈছে দুটা বেটা হয়নে বেটা ঘূৰিব পাৰিলে বহুত খুচি হৈ গৈছে ঘূৰিব পাইছে ঠাণ্ডা ঠাণ্ডা বতাহ আৰু ভাল লাগিছে এই কোম্পানীবোৰ আপোনালোকে দেখা পাইছে এয়া চাৰিওপিনে কোম্পানী ইয়াতে চ' ব'লক আগলৈ গৈ থাকোঁ কেনেকুৱা কেনেকুৱা ধৰণৰ কোম্পানী দেখাব পাৰোঁ আপোনাক চেষ্টা কৰিম চ' ইয়াৰ পৰা হৈছে কোম্পানী ফ্ৰণ্ট চাইড আপোনালোকক দেখুৱাই আছোঁ যিহেতু ভিতৰত যাব নিদিয়ে বাহিৰৰ পৰাই এনেকৈ দেখুৱাব লাগিব আমি বাহিৰৰ পৰাই দেখুৱাই আছোঁ ন মাইনা ভিতৰত যোৱা এলাউড নাই সেইটো কাৰণে যিমানখিনি পাৰিম এনেকৈ দেখুৱাই লৈ যাম এয়া আমাৰ হাজবেণ্ডৰো পামহি কোম্পানী আৰু বেছি দূৰ নাই মাজত এটা কোম্পানী গেপ দিলে আমি গৈ পাই আছোঁ কিলোমিটাৰ চাই দিয়া মানে চাই দিয়া হাই কৈ দিয়া অকণ চুমুকনি দিয়া বাবা এয়া দেখিছে কিমান ধুনীয়া আপোনালোকক কিমান মৰম যাচিছে এয়া ইমান ধুনীয়াকৈ আছে চাই আছে আমাৰ বেটা হাই কৈছে আৰু আমাৰ বেটা একদম খঙত এইখিনিৰ পৰা মাত্ৰ আপোনালোকক পৰিৱেশটো দেখুৱাম গছ গছনি ৰাস্তা এনেকুৱাই দেখুৱাই গৈ আছোঁ আজি যিহেতু আমি বিশেষ বেলেগ জেগাত যোৱা নাই কোম্পানীতে আহি আছোঁ তো কোম্পানীৰ বাদেতো বেলেগ একো দেখুৱাব নোৱাৰোঁ দুই এজন ব্যক্তি পাম লগে লগে কথা পাতি যাম আপোনালোককো দেখুৱাই যাম এয়া কোম্পানীৰ ৰাস্তা এয়া এনেকৈ আছে কোম্পানীবোৰ গৈ আছোঁ আমি বহুত দূৰ ভাগৰ লাগি গৈছে দুজনীও খালী মানুহ নহয় দুজনীৰ লগতে কেঁচুৱা আছে চাওক এজনীয়ে কেঁচুৱা লৈ আছে আৰু মই বেলত বান্ধি লৈছোঁ যিহেতু ল'বলৈ অসুবিধা হয় আৰু পোৱালি বহুত ডাঙৰ ল'ৰা আৰু দূৰ আছে অলপ দূৰ দেখুৱাই আছোঁ ন বেটা কি ক'বা হাই বুলি কৈ দিয়া তুমি হাই কৈ দিয়া
মাকৰ চুলিয়ে অশান্তি কৰিছে, সেইটো কাৰণে মাকক দেখুৱাই আছে। আমি আহি পাইছোঁ কোম্পানীৰ ৰাস্তা। কোম্পানী এতিয়া বৰ্তমান আপোনালোকক কেনেকৈ দেখুৱাই গৈছোঁ কোম্পানীবোৰ। দুই এজন ব্যক্তি আহি আছে আৰু আমি গৈ আছোঁ। আমি গৈ আছোঁ, চবে মিলি কেনে গৈ আছোঁ। সন্মুখতে ফ্ৰী চিম বেছি আছে আৰু এইটো হৈছে আপোনাৰ টিটি কোম্পানী। চ' ডাইৰেক্টটো কেমেৰা কৰি দেখাব নোৱাৰে, কিবা ক'ব পাৰে। সেইটো কাৰণে ডাঙৰ ডাঙৰ ট্ৰাকবোৰ ৰখাই দিছে, দেখিছে। সেয়া ওচৰতে চিম বেছি আছে এজন বঢ়িয়া। আমি গৈ আছোঁ, অলপ এনেকৈ গৈ থাকোঁ, আমিও যাওঁ, আপোনালোককো দেখুৱাই লৈ যাওঁ। ইয়াত জেগাবোৰ কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰি জনাব। এই গাড়ীখন ওলাই গৈছে যে, এইখনে যিখন গাড়ী ওলাই গৈছে সেয়া হৈছে আমাৰ হাজবেণ্ডৰ, য'ত নেকি হাজবেণ্ড কাম কৰে, সেয়া কোম্পানী। চ' আমি আহি পাইছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আমি গৈ আছোঁ, ৰাস্তাৰ কাষে কাষে ডাঙৰ ডাঙৰ গাড়ীৰ ছাইডত ৰখাই থৈছে, সেইকাৰণে একদম কাষেদি যাবলগীয়া হৈছে। ত' আমি গৈ আছোঁ আৰু কিমান দূৰ আগলৈ যাম দেখুৱাম। এইফালেও আছে কোম্পানীবোৰ, এয়া দেখিছেনে? এইটো হৈছে দুধ কোম্পানী ন, হয় না? এইটো দুধ কোম্পানী, য'ত নেকি ছোৱালী মানুহে কাম কৰিব পাৰে। বোৱাৰী মানুহ কিন্তু বিয়া হোৱা বোৱাৰী মানুহ নোৱাৰে কাম কৰিব। তো ব'লক আজি ফুৰিয়ে আহোঁ জেগাখিনি, অকণমান দূৰ গৈ আহোঁ, অলপ কষ্ট কৰোঁ। চ' আমি চব কোম্পানী এইফালে চব যিমান দেখিব চব এনেকৈ কোম্পানীবোৰে দেখিব। ইয়াত কোম্পানী বাহিৰে এই ভৈয়া একদম মস্ত ডাঙৰ কিবা লৈ গৈ আছে লোহাৰ। এয়া কোম্পানী, আমি গৈ আছোঁ। বেটা এয়া খুব ভাল পাইছে, সিহঁতে ঘূৰি ঘূৰি গৈ আছে। ভাগৰ লাগিছে বহুত, গৰমো যে, গৰম বিৰাট গৰম, ঘামি গৈছোঁ কিন্তু দেই। আমি কেনেকুৱা লাগিছে জনাব নাপাহৰিব আমাক। আমি বহুত কষ্ট কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আমাকো জনাই দিব, ভাল লাগিব। কিবা ভুল হ'লেও ক'ব। আমি গৈ আছোঁ। এতিয়া তাতে ৰাখি এনেকৈ গাড়ীবোৰ পাৰ হৈ গৈ আছে আৰু আমি বেছি দূৰ নাযাওঁ। আৰু এতিয়া আমি বৰ্তমান ঘৰলৈ যাম, যিহেতু কোম্পানীবোৰ ওচৰত গৈ দেখুৱাব নোৱাৰি, এলাউড নাই। সেইটো কাৰণে আকৌ ৰাস্তাই ৰাস্তাই আহিয়ে দেখুৱাইছোঁ অলপমান। तो अब हम लोग जा रहे हैं घर पे। बहुत टाइम हो गया, बहुत टाइम से रास्ते में ही चलता रहा। अभी गांव घर जा रही हूँ। तो चलो, ये कंपनी का सफ़र आज के लिए ख़त्म हो गया है। আজি কোম্পানীৰ বতাহ খালোঁ, বহুত দিন অহা নাছিলোঁ, গতিকে তাইকো অলপ লগ ধৰিলোঁ। মানে কৈ দিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আজি ঘূৰি, চাই ভাল লাগিছে জেগাখিনি, ভাল লাগিছে। বহুত দিনৰ মূৰত ওলাই আহিছোঁ। খুব কমেই হয় আমি ইফালে অহাটো, আজি অলপ সময় উলিয়াই আহিলোঁ। গতিকে ব'লক গৈ আছোঁ। আহি পাইছোঁ আমাৰ হাজবেণ্ডে কাম কৰা কোম্পানী। আমাৰ হাজবেণ্ড ইয়াতে কাম কৰে। বাহিৰৰ পৰাই দেখুৱাইছোঁ, কাৰণ কিয় আমি পূৰা দেখুৱাব নোৱাৰোঁ, যিহেতু সোমাব নিদিয়ে, চব গেটে গেটে ছিকিউৰিটি আছে, তে এলাউড নাই। এইটো কাৰণে ইমান থুলমূল দেখুৱাইছোঁ। আমাৰ হাজবেণ্ড ইয়াতে যেনিবা কোম্পানী কাম কৰি আছে। আমি ঘৰলৈ আহি আছোঁ। আমাৰ কোম্পানীৰ ৰাস্তা শেষ হ'ব আৰু, যিহেতু আমি বেছি দূৰ যোৱা নাই, আজি অকণমান দূৰ ওলাই আহিছিলোঁ। ঘৰ পামগৈ, মানুহ পালে হয়, এতিয়া ছুটি হোৱা সময় হোৱা নাই, যিহেতু আমি সোনকালে আহিছোঁ, নহ'লে বহুত ভিৰ হয়। তাকে যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আপোনালোকক, এয়া চাব। আমি আহি আছোঁ, আমাৰ ঘৰৰ ৰাস্তা, আমি গৈ আছোঁ। এয়া ঘৰ আৰু পামহি, বেছি সময় নালাগে, 10-15 মিনিটৰ ৰাস্তা। তথাপিতো ভাগৰ লাগে, সৰু সৰু ল'ৰা দুটাৰো কোচত আছে আৰু কালি টোপোলা আমাৰ লগত ঢেৰ আছে, যিহেতু এইবিলাক লৈ যাওঁতে অলপ ভাগৰ লাগে। পোৱালি আছে। মাইনা অলপ কি কৈ দিবা? মই কি ক'ম আৰু ভিডিঅ'টো শেষত, আপোনালোকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। যিহেতু আমি অসমৰে হয়, গতিকে আশা কৰোঁ আপোনালোকে আমাক আগলৈ মৰম দি যাব আৰু আমিও চেষ্টা কৰি যাম এনেকৈ নতুন নতুন জেগা দেখুৱাবলৈ। তেওঁৰ লগে ভাগে কেতিয়াবা সুবিধা পালে মোৰ লগৰো থাকিব, আশা কৰি যে মাইনাৰ সহযোগ পাম, নহয় না? হয়, পাব, নিশ্চয় পাব। সেইটো গোটেই অসমবাসীয়ে যেতিয়া চাই ভাল পায়, কিবা ভুল হ'লে আমাক লাইক কমেণ্ট কৰি জনাব। এয়া যিহেতু আমাৰ কোম্পানীৰ ৰাস্তা গৈ আছোঁ আৰু এইবোৰ তেনেকৈ এয়া দেখিছেনে, গাড়ী ৰখাই দিছে, এইবোৰ বনোৱা যায়। ব'লক আৰু গৈ আছোঁ। আৰু যদি আমাৰ ভিডিঅ'টো কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। যাওঁ যিহেতু আপোনালোকৰ লগত কথা পাতিয়ে যাওঁ, যিহেতু গৈ আছোঁ আমি।
কাৰণ আমিতো আৰু নাপাওঁৱেই অসমত যাবলৈ এতিয়া বৰ্তমান যোৱা কিমান দিনত হয় ভবা নাই ঘৰৰ পৰা আহিছোহে আমাৰ বেছি দিন হোৱা নাই অহা গতিকে ইয়াতে সময়বোৰ এনেকৈ পাৰ কৰি যাব লাগিব চাই থাকক আমাকো মৰম দি থাকিব যাতে আমি আগলৈ আৰু এনেকৈ কৰিবলৈ উৎসাহ পাওঁ আগুৱাই যাব পাৰোঁ গৈ আছোঁ ইয়াৰ পৰা পূৰা চাকন দেখি থাকে এয়া কাৰোবাৰ ছুটি হৈছে দুই এজনৰ তেওঁলোক আহি আছে যিহেতু আমাতকৈ আগতীয়াকৈ গৈ আছে কথা পাতিব সুবিধা পোৱা নাই তথাপিতো তেওঁলোক গৈ আছে এয়া তেওঁলোকে হাঁহি গৈ আছে কিন্তু আমি মানে ধৰক ইমান হেৰি কৰিব পৰা নাই বহুত দূৰত আছে কথা পাতিব চান্স পোৱা নাই আপোনাক এয়া এজন দাদা আহি আছে भैया एक बार हाय बोल दीजिए ইয়াৰ পৰা আপোনাৰ পূৰা দেখি পাইছে দেখিছে চয়াবিন খেতি দেখুৱাই গৈছিলে মাইনা আহি যাওক অকণমান ভাল লাগিছে বহুত দিনৰ মূৰত দুজনীয়ে একেলগে বাৰ্থডে পাইছোঁ সিদিনাখন বাৰ্থডেত আহিছিলোঁ তো ভিডিঅ' কৰিবলৈ ইমান সুবিধা পোৱা নহ'ল পোৱালি আছে বিশেষকৈ দুইটাৰো গা বেয়া আছিলে চ' ইমান কৰিব নোৱাৰিলোঁ আমি এয়া আমাৰ এজন দাদা গৈ আছে হাই বুলি যাব ইয়া গৈ আছে গতিকে টপিয়াই দেখাব লাগিছে বাইকত আহি আছে মানুহবোৰ তেওঁলোকে অলপ ব্যস্ত হৈ আছে আমাকনো ক'ত চাব এতিয়া যিহেতু গাড়ী চলাই আছে ৰাস্তা একেবাৰে ভাল নহয় হ'লেও বৰষুণ দি আছিলে এতিয়া অলপমান বৰষুণ এৰিছে যিহেতু ৰাস্তাবোৰ ভাল হৈছে বেটা চাই দিয়া চাই দিয়া हाय बोलो हाय आलू कैसे है बोलना कैसे भैया लोग सब ठीक है हम लोग इधर बढ़िया है तो आप लोग भी अच्छे से रहिए हाय बोल दे बेटा हाय हाय और फ्लैंक किस दे देना किसी दे बेटा हाँ तू भी देख बेटा तू भी बोल दे एक बार तो भी बोलो हाय मेरा बेटा थोड़ा गुमसुम है क्योंकि उसको नींद भी आ रहा है नींद से उठा है अभी तो हम लोग उसको घुमा रहे हैं तो उसको चक्कर बक्कर आया होगा अभी थोड़ा जाएंगे बहुत थक गई हूँ बहुत दूर गई थी अभी जाके बैठूंगी थोड़ा आराम करूंगी और उससे पहले आपको इधर का बेल दिखाती हूँ कितना बड़ा बड़ा बेल देखिए এজন দুজন আহি আছে লাহে লাহে ছুটি হোৱাৰ সময় হৈ আহিছে আমাৰ পিছফালে আহি আছে দেই তেওঁলোক আহি আছে আমি অলপ আগতীয়াকৈ ওলাই আহিছোঁ ये देखिए काम आ रही है भाभी बेल आ रहा है आगे से जाने के लिए डर लग रहा है तो बहुत डर लगता है बहुत बड़ा बड़ा बेल है चलो साइड हो गया चलो तो फिर आते हैं हम लोग धीरे धीरे चलिए भाभी और डर भी लगता है वो खुला है ना डर लगता है मारो मत अभी तो जिंदा होने के लिए बहुत ख्वाहिश है कि नहीं भाभी पूरा जीवन भर पड़ा है अभी सपना अधूरा रह जाएगा क्योंकि अभी नया नया चैनल खोला हो एडवर्टाइज भी नहीं होगा और इसीलिए जानेगा भी नहीं कोई तो चलिए अपना घर दिखाते हैं आपको ये देखो आ गया अभी इधर इसके घर है जो कि इधर ही रहते हैं और मेरे घर थोड़ा दूर जाना पड़ेगा तो हम लोग आ गए थोड़ा इधर बैठेंगे और जैसे जो आता है कंपनी से वो लोगों को दिखाएंगे बेटा बहुत खुश है बेटा बॉडी दिखाई सा नहीं बॉडी दिखाई दी सा बॉडी दिखाई दे कैसे बाबा बॉडी दिखाई से हमारे बेटा तो এয়া আহি পালোঁ মাইনাহঁতৰ পাৰ্কত অকণ সময় নষ্ট কৰিব পাৰি নেকি পালে ব'লা তেনেহ'লে অকণ তাক চৰাই দিওঁ চ' ইয়াক আহি আছোঁ আমাৰ ডাঙৰ মানুহ যে খোজকাঢ়ি আছে এয়া মোৰ লগৰজনীয়ে ধৰিছে মোৰ বেটাক আৰু তেওঁৰ বেটা আগে আগে এয়া দৌৰি দৌৰি পলাইছে চ' ব'লক অকণমান ফুৰি আহোঁগৈ আজি দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু ভাল লাগিলে বহুত ভাল লাগিলে এতিয়া অকণমান সেউজীয়া পৰিৱেশ আছে মানে ধৰক বহিব পৰা অৱস্থা আছে আমি তাতে অলপ বহিম সুখ দুখৰ কথা পাতিম আমি পাৰ্কত
আৰু পাৰ্কত বহিম আৰু আমাৰ এই ডাঙৰীয়া দুটাক মল্লযুদ্ধ লগাম, কেনেকৈ যুদ্ধ কৰে দেখুৱাম। দুইটাও ফাইটিং কৰে, অলপ অলপ দুইটাও আছে। আপোনালোকক দেখুৱাই আছে, দুইটা আহি আছে, ৰাম আৰু লক্ষ্মণ নিচিনাই হ'ব। এয়া আহি আছে। বেটা অকণমান হাই কৈ দিয়া, হাই কৈ দিয়া দেহা। বেটা তুমি হাই কৈ দিয়া বাৰ, তুমি আমাৰ বেটা নকৰে, আমাৰ বেটা হাই নকৰে, যিহেতু ধৰিলেও বেয়া পায়, নিজ ইচ্ছামতে কাম কৰিব খোজে। তো আমি আহি আছোঁ, এয়া মোৰ বান্ধৱীৰ ঘৰ আহি পাই গৈছোঁ। এওঁ বেছি দূৰৰ নহয়, জামুগুৰিৰে হয়। মোৰ ঘৰ জামুগুৰিৰ ওচৰতে হয় বাৰু, দুইজনী ঘৰ। যিহেতু 20-30 টকাৰ ভাড়া লয়, অহা যোৱা কৰিব পাৰোঁ। কিন্তু এইবাৰ গৈছিলোঁ, অহা যোৱা কৰা নহ'ল, সময় খুব কম আছিলে আৰু মোৰ বেটাৰ এডমিশ্যনৰ কাম বাকী আছিলে, সেইখিনি কৰিবলগীয়াতে মই ইমান ঘূৰিবও নাপালোঁ। আৰু তাইও বিশেষকৈ বিয়াৰ কাৰণে গৈছিলে, সেইবোৰ সময় অলপ পাৰ হৈ গ'ল, নহ'ল। ইয়াত দেখিছেনে দাদাসকল আজিলৈ বেছি দেৰি নকৰোঁ, ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, সাবস্ক্ৰাইব কৰি দিব, ভুললৈ জনাব। ক্ষমা কৰি দিব। বাই বাই, ভালে থাকক, আকৌ লগ পাম।